ওয়েলকাম টু মাই চেনেল মুছফি ৰহমান হাজৰিকা। আজি আপোনালোকলৈ মই ৰেচিপি লৈ আহিছোঁ জেব্ৰা কেক বা মাৰ্বল কেক। এইটো দেখিবলৈ খুব ধুনীয়া লাগে, এপাহ ফুলৰ নিচিনা হৈ যায়। ইয়াক বহুতে জেব্ৰা কেক বুলিও কয়। দেখাত জেব্ৰাৰ নিচিনা হয় আৰু ভিতৰত জেব্ৰাৰ নিচিনা হয়, কেকটো নহয়। তাৰপিছত এইটো কাটি দিলে চাওক, এতিয়া লাগিছেনে একদম জেব্ৰাৰ নিচিনা। আচলতে কালাৰকেইটা জেব্ৰা হৈ আহে যে চিনবোৰ, গতিকে এইটোক জেব্ৰা কেকো কয় আৰু আপোনাৰ মাৰ্বল কেকো কয়। যিসকলে নাজানে ভালধৰণে চাব, মই শিকাই দিম ষ্টেপ বাই ষ্টেপ এইটো কেনেকৈ বনোৱা হয়। ইজি প্ৰচেছটো একেবাৰে। আহকচোন চাওঁ এই ৰেচিপিটো মই কেনেদৰে বনালোঁ। কণী লাগিব 4টা, বেকিং চ'ডা আৰু বেকিং পাউডাৰ আৰু লাগিব কোকো পাউডাৰ, চেনি, কেক টিং লাগিব 2টা আপোনালোকক, ময়দা লাগিব আৰু লাগিব আপোনালোকক ৰিফাইন অইল। এতিয়া মই কেক টিং 2টা ময়দা দি ডাষ্টিং কৰি ল'লোঁ। প্ৰথমে তেল সানি তাৰ ওপৰত মই ময়দাটো ওপৰত ছটিয়াই আকৌ উলিয়াই থলোঁ। প্ৰথমে কণীকেইটা মই ভাঙি ল'ম। মই 4টা কণী লৈছোঁ, আপোনালোকে যেইটা কণী লয় সেইটো মেজাৰমেণ্টত বাকী বস্তুবোৰ দিব। এইটোৰ মেজাৰমেণ্টটো মই তলৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। প্ৰথমতে কণীকেইটা ভাঙি ল'ব। আপোনালোকে যদি ইচ্ছা কৰে কুহুমখিনি আৰু বীজটো এক্সট্ৰাকৈ ফেটি ল'ব পাৰিব। এইবাৰ মই ব্লেণ্ডাৰ দি বনোৱা নাই, মই হুইস্কাৰ দিয়ে বনাই আপোনালোকক দেখাই দিছোঁ। আগৰ 2বাৰ মই ব্লেণ্ডাৰত বনালোঁ। যিসকলৰ ব্লেণ্ডাৰ নাই ভাবিব তেওঁলোকে যে ব্লেণ্ডাৰ নোহোৱাকৈ অলপ প্ৰব্লেম হ'ব নেকি। একো প্ৰব্লেম নাই, সোনকাল হয়, সেইটো অলপ ফাফি হয় বাৰু। তো মই অলপকৈ তাত চেনি দি আছোঁ কণীত। এনেকৈ খুব ভাল ধৰণে মিলাব। খালি একেটা চাৰ্কুলতে ঘূৰাব আপোনালোকে, যিটো চাৰ্কুলত ষ্টাৰ্ট কৰিছিলে। তাত মই এতিয়া অলপকৈ ময়দা দি দিম। ময়দা সদায় আপোনালোকে অলপ অলপকৈ দিব, বেছিকৈ দিলে গোটা গোটা হৈ যায় কেকটো আৰু ফুটা ফুটা হয়। এইদৰে ময়দাখিনি দি আপোনালোকে ভালকৈ মিলাই দিব। তাৰপিছত তাত আপোনালোকে ৰিফাইন অইলখিনি দি দিব। এইখিনি দি আপোনালোকে খুব ভাল ধৰণে মিক্স কৰিব। মই ময়দাখিনিতে বেকিং চ'ডা আৰু বেকিং পাউডাৰ 2টা চালি লৈছিলোঁ, গতিকে ইয়াত মই এক্সট্ৰাকৈ দি দিয়া নাই। আপোনালোকেও সেইদৰে ময়দাখিনি লওঁতে তাত আপোনালোকে বেকিং চ'ডা আৰু বেকিং পাউডাৰ 2টা মিক্স কৰি চালি ল'ব। এতিয়া আমাৰ এইখিনি ৰেডি হৈ গ'ল। আমি এইখিনি এতিয়া 2টা পাৰ্টত ভাগ কৰি ল'ম। অলপ মই এই সৰু বাতিটোত লৈ লৈছোঁ, কিয় চাওকচোন। এইখিনিত মই এতিয়া অলপ অলপ কোকো পাউডাৰ মিক্স কৰি দিম। এইটো চকলেট কালাৰটো আহিবৰ কাৰণে মই এনেকৈ অলপ চকলেট কালাৰ আনিবলৈ মই কোকো পাউডাৰ দি কৰিছোঁ। আপোনালোকে ইয়াত ইচ্ছা কৰিলে ডাৰ্ক কম্পাউণ্ডো দিব পাৰিব মেল্ট কৰি লৈ। মই অলপ অলপ কোকো পাউডাৰ দি এইখিনি মই বেটাৰটো ৰেডি কৰি ল'ম কেকৰ। আমাক অলপ ক্ৰীম কালাৰ লাগিব, অলপ আপোনাৰ লাগিব চকলেট কালাৰ, গতিকে মই 2টা ভাগত একেখিনিয়ে হৈ যায় আপোনালোকৰ। এয়া মোৰ 2খিনি ৰেডি হৈ গ'ল। এতিয়া মই ৰেডি কৰি থোৱা কেক টিনটোত প্ৰথমতে মই ক্ৰীম কালাৰ কেকখিনি ঢালি দিম। অলপ অলপকৈ ঢালিব লেয়াৰ হ'বৰ কাৰণে। প্ৰথমে অকণমান দিব ইয়াৰ, তাৰপিছত এইটোখিনিটো টেপ কৰি দিব, তাৰপিছত ইয়াৰ অলপমান দিব আপোনালোকে। পাইপিং বেগ দি দিলে বেছি ভাল হয়, কিন্তু সকলোৰে ওচৰত পাইপিং বেগ নাথাকে যে, গতিকে মই চামুচ দিয়ে দেখাই দিছোঁ। তাৰপিছত আকৌ আপুনি ক্ৰীম কালাৰখিনি দিব। এইদৰে আপুনি অলপ অলপকৈ ইটো অলপ সিটো অলপ 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 মাজত দিব একেবাৰে দেই আপোনালোকে, নহ'লে আপোনালোকৰ চাৰ্কুলটো নাহিব। অলপ অলপকৈ দিব। আপোনালোকে পাৰিলে পাইপিং বেগত দিয়ে দিব, তেতিয়া বেছি দিবলৈ সুবিধা হয়। চামুচত অকণমান অসুবিধা হয়। এইদৰে আকৌ মই চকলেট অলপ, ক্ৰীম অলপ, চকলেট অলপ, ক্ৰীম অলপ দি পেলাই কেক টিনটোত যিমান জোখৰ লাগে সিমানখিনি লাগে এইটো আপোনালোকে ডিজাইন কৰিব পাৰিব।
কেকটো বনায়ো ভাল লাগে, কিন্তু উজুও হয়, বহুত টান নহয়। এনেই দেখাত লাগে কেনেকৈনো হৈছে। যিসকলে নাজানে তেওঁলোকে চবে ভাবে কেনেকৈনো লেয়াৰবোৰ আহে। এতিয়া দেখিলেনে কিমান ইজি এইটো কেক বনাবলৈ। মই আকৌ মাজত চকলেট কালাৰটো দি দিছোঁ। আপোনালোকে কেক টিংটোৰ জোখতে এনেকৈ লেয়াৰ দি টেপ কৰি দিব। তাৰপিছত আপোনালোকে টুথপিক এডাল দি ডিজাইনটো এনেকৈ টানি দিব। দেখিছে নহয়, এনেকৈ তেনেহ'লে ধুনীয়া এপাহ ফুল হৈ যায়। যেটা পাৰ্টত কৰিব বিচাৰে আপোনালোকে এনেকৈও থৈ দিব পাৰে। মই ইয়াৰ বেছি পাৰ্টত কৰিম। পাৰ্টটো আপোনালোকৰ নিজৰ ইচ্ছামতে কৰি ল'ব। মিহি কৰিব পাৰে, ডাঙৰ ডাঙৰকৈও ৰাখিব পাৰে। এতিয়া চাওক কিমান ধুনীয়া এপাহ ফুল হৈ গ'ল ন দেখাত। এতিয়া মোৰ এইটো ৰেডি হৈ গ'ল। এতিয়া মই চকলেট কেক বনাবলৈ শিকাই দিছোঁ যিসকলে নাজানে। আমাৰ যে থাকি গৈছিলে দুইটা কালাৰ, সেইটো মই মিক্স কৰি দিলোঁ। মিক্স কৰি তাত আকৌ অকণমান কোকো পাউডাৰ মই দি দিছোঁ। আপোনালোকে চকলেটো দিব পাৰে। মই এতিয়া চকলেট গলোৱা নাই কাৰণে মই চকলেট দিয়া নাই। আপোনালোকে কোকো পাউডাৰ দিও পাৰিব, ডাৰ্ক কম্পাউণ্ড দিও পাৰিব। এইদৰে খুব ভালধৰণে বেটাৰটো ৰেডি কৰি ল'ব। মই যিটো কনচিষ্টেঞ্চি ৰাখিছোঁ ন সেইটোতে আপোনালোকে ৰাখিব। তাৰপিছত মই এইটো এটা হাৰ্ট শ্বেপৰ বনাম, গতিকে মই হাৰ্ট শ্বেপ কেক মোলটো লৈ তাত মই এইখিনি ঢালি দিলোঁ। নহ'লে দুইটা কালাৰ অকণ অকণ কেকটো ভাল নালাগিব, সেইকাৰণে মই দুইটা কালাৰ মিক্স কৰি এটা কালাৰ চকলেট কেক বনাই দিলোঁ। কেকটো আপোনালোকে অভেনত দিয়াৰ আগত সদায় এনেকৈ টেপ কৰি ল'ব। মোৰ এতিয়া দুইটা ৰেডি হৈ গ'ল। এতিয়া মই বেক কৰিম এইটো। অভেনটো আপোনালোকে সদায় প্ৰিহিট কৰি ল'ব। মই প্ৰিহিট কৰি থোৱা আছে, গতিকে মই এতিয়া কেককেইটা ডাইৰেক্ট দিব পাৰিম ইয়াত। মই দুইটা কেক টিন একেলগে বহুৱাই দিম। এইটোত মই আপাৰ টেম্পাৰেচাৰ 180 ডিগ্ৰী দিছোঁ আৰু ফাংচনটো মই বথ ৰাখিছোঁ 180। ফাংচনটো বথ ৰাখিছোঁ। লোৱাৰ টেম্পাৰেচাৰ 180 ৰাখিছোঁ আৰু টাইম মই দিছোঁ 25 মিনিট। আকৌ কৈ দিছোঁ আপাৰটো 180, লোৱাৰটো 180, টাইম 25 মিনিট আৰু ফাংচনটো মই বথ ৰাখিছোঁ। এতিয়া মাজতে চাওঁচোন কেকটো হৈছেনে। দেখাততো ঠিকেই হৈছে, ফুলিও আহিছে, ভালেই হ'ব লাগে। ঠিকেই ফুলি আছে ন। আৰু বেছি টাইম নাই আৰু হৈ যাব। এতিয়া খুলি চাব। যদি টুথপিক দি খুচোতে লাগি নাহে জানিব আপোনালোকৰ কেকটো ৰেডি হৈ গ'ল। মোৰ এতিয়া লাগি অহা নাই, মই দুইটা কেক নমাব পাৰিম। কেক ৰেডি হৈ গ'ল, চব ধুনীয়া লাগিছে। এতিয়া এখন কটাৰী মই ৰাউণ্ডটো ক্লিয়াৰ কৰি লৈ কেকটো মই উলিয়াই ল'ম। আৰু এখন প্লেটেদি মই এনেদৰে উলিয়াই দিম। এইটো চব একদম ছফ্ট হৈছে, দেখিবলৈও ভাল লাগিছে, একেবাৰে স্পঞ্জি হৈছে কেকটো। আপোনালোকে এইটো কেক যদি আগতে নাই বনোৱা ট্ৰাই কৰিবচোন, বনাই খুব ভাল লাগে, ফুলৰ নিচিনা লাগে যে। এইটো মোৰ কেক ৰেডি হৈ গ'ল। মই মাজত ফুলটো দিছোঁ। আপোনালোকে যদি লেয়াৰটো আৰু বেছি কৰে ছাইডলৈকে যাবগৈ। মই ছাইডটো মই নাই দিয়া ডিজাইন, মই মাজৰকণ দিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ কেকটো চাই কেনেকুৱা লাগিলে ৰেচিপিটো জনাব, কমেণ্ট কৰিব, লাইকো কৰিব। এতিয়া চাওক, কাটি চাওঁ কেনেকুৱানো হৈছে ভিতৰখন, আপোনালোকেও চাওক। চাওক কিমান ধুনীয়া লাগিছে। নামটো এনেই দিয়া নাই জেব্ৰা কেক, সঁচাকৈ জেব্ৰাৰ নিচিনাই লাগিছে, গাটোৰ নিচিনা জেব্ৰাৰ। আৰু কেকটো একেবাৰে
সফট হৈছে চাওক আপোনালোকে যদি মোৰ কেকৰ ৰেচিপিটো চাই ভাল লাগিলে কমেণ্ট এটা দিবচোন আৰু যিসকল নতুন আহিছে প্লিজ মোক সাবস্ক্ৰাইব কৰি দিব আৰু মই নেক্সট ৰেচিপি লৈ আহিছোঁ চকলেট বনোৱা যদি আপোনালোকে চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে বেল আইকনটো টিপি থব যিসকলে টিপি থোৱা নাই বেল আইকনটো টিপি থলে মই কিবা ভিডিঅ' আপলোড দিলে লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যাব গতিকে বেল আইকনটো টিপি থব এতিয়া চাওক মই যেটো চকলেট কেক হাৰ্ট শেপত বনাইছিলোঁ হেতু মই ৰেডি হৈ গ'ল এটো বেছি ডাঙৰ নাই হোৱা কাৰণ মই থাকি যোৱাখিনি দিয়ে বনাইছিলোঁ যে এটো সব মোৰ চকলেট কেক ৰেডি এটো সব পুৰা সফট হৈছে মোৰ নেক্সট ৰেচিপি আহি আছে চকলেট বনোৱা আপোনালোকে যিসকলে বেল আইকন টিপা নাই টিপি থব তেতিয়া নটিফিকেশ্যন পালে চাব পাৰিব আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে থ্যাংক ইউ